নমস্কাৰ। মোৰ মা শ্ৰীমতী সত্যৱতী কোঁৱৰে আপোনাৰ সবৰ আগত এফাকি ঘোষা পাঠ কৰিবলৈ আগবাঢ়িছে। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। বসুদেৱ নিগদতি সাক্ষী, সাক্ষাতে বিদিত ভৈলা সাক্ষী। তুমি খে পুৰুষ প্ৰকৃতি তোক হৰি পৰ, সমস্তে জীৱৰ বুদ্ধি সাক্ষী, কেৱল আনন্দ হয় অনুভৱ, স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ। হে কৃষ্ণ যত জীৱ নিত্য, তিনিটা পেহুয়া সন্তাপিত, দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াচয়, তজু পদ চেত শত প্ৰায়ী, অমৃত বৰিখে সৰ্বদায়ী, তাৰ ছায়া বিনে নেদেখো আন আশ্ৰয়, বলি নিগদতি যদুপতি, ৰাম 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 ৰাম, কিনো কি পামুক কৰিলা নাৰায়ণ, দেৱৰো দুৰ্লভ অতিশয়, ৰাম 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 ৰাম, অ গৃহতে থাকিয়া দেখিলো তজু চৰণ। কৃষ্ণ।